কথা ক'ব নোৱাৰা নেকি? সৰি মই আচলতে কথাটো জনা নাছিলো কাৰণে বেয়া নাপাবা দেই। কলৈ যাবা তুমি? ঘৰ ক'ত তোমাৰ? এটা কাম কৰা, তোমাৰ ঘৰ ঠিকনা ফোন নাম্বাৰ যি জানা সেয়া লিখি দিয়া। তোমাক তালৈ পঠোৱা দায়িত্ব মোৰ। আরে লোৱা লিখি দিয়া। মই অনাথ, মোৰ ঘৰ নাই, কোনোৱে নাই মোৰ। আপোনাৰ লগত মোক লৈ বলক না প্লিজ। তোমাৰ গাড়ী তুলি দিয়াৰ পাছত এই গোলাপটো পেলাই দিম মই খালত পালো। তোমাৰ খং উঠিছে মোৰ ওপৰত। সেই অধিকাৰ মোৰ নাই। তুমি বৰ ভাল মানুহ। ধন্যবাদ। কখনো লাজ নকৰো, ভয়ো নকৰো। এইকেইটা দিন ইয়াতে থাকিলো, বহু কথা ফেমিলি কাম কৰে। তেজৰ সম্বন্ধৰ গুৰুত্ব কিমান, নিস্বাৰ্থ ভাল পোৱা অৰ্থই বাকী। এই ৰঙা গোলাপৰ ৰংবোৰ গাত সানি ললে মনটোত কিমান বেছি আনন্দ লাগে। এই সকলোবোৰ তুমিয়ে শিকাইছা। মই প্ৰেম আনৰ লগত কৰিব পাৰো, কিন্তু প্ৰেমৰ প্ৰকৃত অৰ্থ সেয়া তুমি শিকাইছা। তুমি মোক আপুনি কৈ ল'ব খুজিছিলা, মই নোৱাৰিলো। সেয়া মোৰ দুৰ্ভাগ্য। দুৰ্ভাগ্যৰ বুজা এটা লৈ তুমি ইয়াৰ পৰা বিদায় ল'ব নালাগে। আৰে হাঁহি মুখে যাবা তোমাৰ প্ৰেমিকৰ কাষত, পাহৰি পেলাবা আমাক। এনেও আমি বৰ নাথানত আমাৰ মনত পেলাই সময় নষ্ট কৰাৰ কোনো দৰকাৰ নাই। বলা গাড়ী পৰা এই গোলাপটো থৈ দিয়াচোন তোমাৰ বেগত। বেয়া নোপোৱা যদি তোমাৰ কাষত মই, মোৰ হাততে গোলাপ। তোমাৰ মানুহটোৱে দেখিলে বেয়াও পাব পাৰে। তুমি কান্দিছা? নাই, খাম মুচিছো, খাম। বৰ কষ্ট হৈছে যে। এই বাছ ষ্টেণ্ডটো দেখিলে মোৰ বৰ খং হৈছে না। এই বাছ ষ্টেণ্ডটো দেখিলে তুমি আহিলা, লগেই নাপালো হয় তোমাক। লগ নাপালে
মনটো অস্থিৰ হ'ব নোৱাৰিলে হয় বাৰে বাৰে মোক জোকাব নোৱাৰিলে হয় এই বুঢ়ীয়ে যে মই এটা মূৰ্খ এটা বুৰ্বক আৰে ভাল পোৱা যে কেতিয়াও বোমা হ'ব নোৱাৰে এই কথাটো মই বুজিয়ে নাপালো তুমি যাবা গুচি যাবা বিয়া পাতিবা সংসাৰ কৰিবা আৰু মই কি বুলি শান্ত কৰিম মোৰ মনটো আৰে কি বুলি নুবুজাম ৰঙা গোলাপৰ ৰংটো আৰু মই মুচি পেলাব নোৱাৰো যিদৰে তুমি তোমাৰ কপালৰ ৰঙা সেন্দুৰখিনি কেতিয়াও মুচিব নোৱাৰিবা মুচিব নালাগে মুচিব সদায় সদায় ৰঙা হৈ থাকিবা সদায় সুখী হৈ থাকিবা সদায় হাঁহি থাকিবা তুমি মই আৰু বেলেগ একোৱেই নিবিচাৰো মোৰ ৰঙা গোলাপৰ পৰা হেল্ল' হয় মোৰ কাষতে আছে 1 মিনিট ৰ'ব দে 1 মিনিট মই ফোন কৰিছিলো